আজিৰ পৰা এবছৰ আগত এখন অসমীয়া ছবি মুক্তি লাভ কৰিছিল, যিখন অসমীয়া ছবি জগতৰ তৃতীয় সৰ্বাধিক উপাৰ্জন কৰা ছবি। কোনখন হয়? আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মই কাৰ্তিক আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অসমীয়া চিত্ৰকথাত। এবছৰ সম্পূৰ্ণ কৰা ছবিখন ভাবিলে এনে লাগে যেন মাত্ৰ কেইদিনমান আগতেই চাইছোঁ। চুৰ কৰি চাচি কাটিলে, সেই গছ বিক্ৰী কৰিলে, আকৌ মনৰ বজাত আত্মসমৰ্পণ কৰিলে। এইবাৰ সৎ পথেৰে টকা উপাৰ্জন কৰিম বুলি যেনে দিনে আৰম্ভ কৰিলে চৰকাৰী লেট্ৰিনৰ ঠিকা। তাৰ পাছত চুমকি কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, নিতু খনিকৰ, পংকজ মহন্ত, হীৰকজ্যোতি বৰদলৈ, স্নিগ্ধা ফুকনৰ সুন্দৰ অভিনয় আৰু আশ্চৰ্য বৰপাত্ৰ দীক্ষিতাৰ কণ্ঠৰ গীতেৰে পৰিপক্ক সকলো ফালৰ পৰা এখন পাৰফেক্ট চিনেমা বিদুৰভাই। আজিলৈ ইমানতে এৰিছোঁ। এইটো মোৰ আজি প্ৰথম ভিডিঅ'। আশা কৰোঁ সকলোৱে চাই ভাল পালে আৰু কিবা জনাবলৈ থাকিলে কমেণ্টত নিশ্চয় জনাব। এই চেনেলটোত চিনেমা, ট্ৰেইলাৰ আদিৰ ৰিভিউ কৰা হ'ব। আই হোপ এভৰিৱান ইজ গুড। নেক্সট ভিডিঅ'টো অতি সোনকালে আনিবলৈ চেষ্টা কৰিম। ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।